তো হেল্ল' গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল আলটো ফালটো ব্লগ। তো গাইছ আজি আমাৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব, যিটো তোমাৰ ব্লগ হয় কিন্তু ব্লগ অলপমান মানে বস্তু অলপ বেলেগ ফালে যাব। মানে কিয় ফালে যাব, আমাৰ যিহেতু ইনষ্টাগ্ৰামত মানে ট্ৰেণ্ডিঙত চলি আছে বস্তুটো, এনেইতো ট্ৰেণ্ডিঙত যাব নালাগে সেইটো বস্তু, কিন্তু যাই আছে। কেনেকুৱা বস্তু? কিউট ছোৱালীবিলাকৰ নাম বাকী ইউ হেভ আণ্ডাৰষ্টেণ্ড কেলা এইবিলাক মানে ভিডিঅ'বিলাক গাইছ একদম মাইণ্ড ব্লয়িং ভিডিঅ' বুলি কয় এইবিলাকক। মানে সিহঁতে নাম চাই কৈ দিয়ে কোনে কি কৰে, কোন চাপৰি নহয়, কোনে কি কৰে, কাৰ ভৱিষ্যত ভাল, কাৰ ভৱিষ্যত বেয়া, কাৰ ধুনীয়া, কাৰ নহয়, কোন ধুনীয়া নহয়, এইবিলাক মানে গাইছ সিহঁতৰ নাম চাই কৈ দিয়ে। তো বলকচোন আমি ভিডিঅ' চাম, তাৰপিছত আমি অলপমান মজা কৰি আছোঁ। চাপৰি ছোৱালী কেইজনীৰ নাম নামৰ ছোৱালী যদি মস্ত চাপৰি বোলে গাইছ। আৰু এই একচোন কেনে দেখি একজনী ই গাইছ বেলেগক চাপৰি বুলি কৈ আছে। নিজৰ ঘেণ্টা মুখখন চালি আৰু বেলেগ একো গুচো চাব নালাগে, সেনেহান তাৰ মুখখন, আৰু সি বেলেগক চাপৰি বুলি কৈ আছে। মুখখন চাই লওঁ, ঠিক আছে, অ'কে। আৰু নেক্সটটোক চাওঁ এবাৰ। আমাৰ ছোৱালী কেইজনী চাপৰি অঞ্জুক ভিডিঅ'তে শ্বেয়াৰ কৰি দিয়া। অঞ্জু অঞ্জু তোমাক কিবা কি মানে বাছা দি গুচি গ'ল নেকি? অঞ্জু নামৰ ছোৱালী এজনীয়ে তুমি চাপৰি বুলি কৈ আছা, হ'ব পাৰে দেই, কিন্তু এইটো তোমাৰ মুখখন নাই, তোমাৰ মুখখন চাইতো এনেকৈ ধৰিব পাৰি যে তোমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড হ'ব নোৱাৰে, বা তোমাক কোনো বা দিবও নোৱাৰে, কাৰণ হ'বই নোৱাৰে তো বা কেনেকৈ দিব ন। কিন্তু মানে ইয়ে চব হো কিয়া ৰাহে, কি মানে কুছবি আহিবা ঘৰৰ পৰা চাপৰি ছোৱালী বেলেগৰ নাম। আৰে বাবা কণ্টেণ্ট লাগে তোমালোকক, কণ্টেণ্টটো মোক এটা মেছেজ দে, মই নিদিওঁ নহয়। ময়ে পোৱা নাই তো তোমাক কেনেকৈ দিম দেই। হ'লেও অলপ ভাবিব লাগে, মাথাটো এনেই দিছে নেকি ভগৱানে, অলপ ভাব নাই কেলা, ভাব অলপ, পাই যাবা। কণ্টেণ্ট নহয় কেলা পাই যাবা। চেমলিকা বুলি কোৱা ছোৱালী কেইজনী 1 নম্বৰ চাপৰি। এই ভিডিঅ'টো চেমলিকাক শ্বেয়াৰ মা তোমাক মই বিদ্যা ল'ৰা বুলি ভাবি আছিলোঁ, কিন্তু যেতিয়া তোমাৰ নখত এই মালটো দেখিলোঁ, মানে নখ পালিছটো, তেতিয়া মই আই এম চিয়'ৰ মানে ইউ আৰ নট দ্য বয়, ইউ লাইক দ্য ল'ৰা। নেক্সট ভিডিঅ'ত তোমাৰ নাম ওলাম, খালি ফ'ল' এটা কৰি, দুটাকে ফ'ল' কৰি এটা কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত তোমাৰ নাম ওলাম, বেলেগ এটা কণ্টেণ্ট। কমেণ্ট কৰিলে বোলে কিবা বোলে সি বোলে নেক্সট ভিডিঅ'ত ইউজ কৰিব তাৰ নামটো, খালি কমেণ্ট কৰা নেক্সট এটা কণ্টেণ্ট। বাবা এইটো কণ্টেণ্ট মানে এটা কথা কৈতো কণ্টেণ্ট, আমি এতিয়া কি কৰি আছোঁ নহ'লে? তোৰ এইটো বাৰু বঢ়িয়া কণ্টেণ্ট বনাইছে দেই, মানবা লাগিব, কি ধুনীয়া কণ্টেণ্ট বনাব হ'লে, চাই ভাল নালাগে পাৰে, কিন্তু ধুনীয়া কণ্টেণ্ট বনাব যায় একদম। यही नहीं अभी और सुनिए। মই ভৱিষ্যতবাণী কৰি থকা বুলি ভাবিছিলোঁ। দেউতাৰ নতুন ঘৈণীয়েকটোৰ নাম, দেউতাৰ ছেকেণ্ড ঘৈণীয়েকটোৰ নাম, দেউতাৰ থাৰ্ড ঘৈণীয়েকটোৰ নাম, তোমালোকে কিন্তু পাৰিবা দেই। তোমাৰ বয়ফ্ৰেণ্ডৰ নামটো কৰিবাচোন। তোমাৰ নখ পালিছ আছেচোন, তোমাৰ বয়ফ্ৰেণ্ড নাই নেকি? থাকিব পাৰে তোমাৰ বয়ফ্ৰেণ্ড আছে, গাৰ্লফ্ৰেণ্ড নাই, একদম মিছা কথা নক'বা কিন্তু দেই, মিছা কথা নক'বা।